চহৰৰ মাছমজিয়াত বীৰাংগনা সতী সাধিনীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটো আৰু ইয়াক সকলোৱে মিলি সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিয়াটো আৰু ইয়াক আজি শুভ উন্মোচন কৰাটো আমাৰ সকলোৰে বাবে এটি স্মৰণীয় দিন কাৰণ চুতীয়া জাতিৰ বুৰঞ্জী মানে অসমীয়া জাতীয় জীৱনৰ বুৰঞ্জী বীৰাংগনা সতী সাধিনীয়ে বুৰঞ্জীৰ পাতত এনে এটা অধ্যায় সৃষ্টি কৰিলে যি অধ্যয়ন কৰিলেই মানুহে নিজক সততা নিষ্ঠাৰে জীৱনটো আগুৱাই নিয়াৰ বাবে অনুপ্ৰাণিত হয় মনোবল পায়।